नमस्कार फेसबुक लाइवत আহিলো सरकारखने किमान माने मयमतालिरे कामबिलाक करे इतिमध्ये बाल्य विवाहक লৈ गुटे সন্ত্ৰাস এটা সৃষ্টি কৰি দিলে गुटे চাৰিওফালে সন্ত্ৰাসৰ সৃষ্টি হল মানে মানুহে ঘৰ সংসাৰ এৰি বহুত মানুহৰ অত্যাচাৰ কৰা হল পুলিচে ধৰি আনিলে চমক দেখুৱালে কিন্তু ক্ষুব্ধ হাইকোর্ট এতিয়া জনসাধাৰণৰ একমাত্ৰ ভৰসাৰ স্থল হৈছে কোৰ্ট ন্যায়ালয় আপুনি আমি একাধিক্ৰমে কৈ আহিছো যে এই চৰকাৰখনে হাল এৰি খিয়াল খেদিছে তেওঁলোকৰ ব্যৰ্থতাবোৰ ঢাকিবৰ কাৰণে সময় চমক দিয়ে সময় যেনেকৈ G20 আহিলে কিজানি সৰ্বানন্দ সোণোৱালে আপোনাৰ G20 কবাত তেওঁ মানে হিমন্ত বিশ্ব শৰ্মাতকে আগত বাঢ়ি যায় গতি হেতু কথা তল পেলাবৰ কাৰণে তেওঁলোকে বাল্য বিবাহৰ কথাটো লৈ আহিলে এই কথাবিলাক আমি কৈ আছো আমি কৈ থাকিলে মানুহে ভাবে যে এওঁলোকে বিৰোধী কাৰণে বিৰোধ কৰিছে এতিয়া আপোনালোকে গম পালে যে বাল্য বিবাহক লৈ পেলাই যিবিলাক মানুহক অযথা হাৰাশাস্তি কৰিলে এতিয়া মাননীয় হাইকোৰ্টে মহামহিম মানে হাইকোৰ্টে উচ্চ ন্যায়ালয়ে কি কলে যে এইবিলাক কথা एक्चुअली সংসাৰ ভঙাক লৈ পেলাই যেটো প্ৰলয় নমাইছে এটো কিয় বনাইছে বুলি চৰকাৰলৈ প্ৰশ্ন কৰিছে মই আমি ৰাইজক বাৰেপতি কৈ আছো যে আপোনালোকে ৰাজনৈতিকভাৱে সজাগ হওক আমি আগতেও কৈছো উচ্ছেদৰ ক্ষেত্ৰত যিবিলাক ঘটনা কৰি আছে যেতিয়া হিমন্ত বিশ্ব শৰ্মা কবাত তেওঁলোকৰ কমিশনৰ ৰাজৰ কথা ওলাই সিন্ডিকেটৰ কথা ওলাই কবাত সুপাৰি সিন্ডিকেট গৰু সিন্ডিকেট এইবিলাক কথা ওলাই তেতিয়া উচ্ছেদতাত মানুহবিলাকক ব্যস্ত কৰাই দিয়ে আমি আগতেও কৈছো বুলডোজাৰৰ কথা ক্ষেত্ৰত বুলডোজাৰ লগাই যেতিয়া মানুহবিলাকক হাৰাশাস্তি কৰিছিলে তেতিয়াও আমি যেতিয়া কৈ আছিলো তেতিয়া বহুতে ক'ব বিচাৰে যে কংগ্ৰেছৰ এখেতসকলে মানে বিৰোধী কৰি থাকে কিন্তু পিছত দেখিলে মাননীয় ন্যায়ালয় উচ্চ ন্যায়ালয় তেতিয়া ক'লে যে বুলডোজাৰ দি পেলাই দোষীক শাস্তি দিব পাৰি কিন্তু বুলডোজাৰ দি এজন দোষীৰ কাৰণে এটা পৰিয়ালৰ ঘৰ এটা ভাঙি দিয়াৰ অধিকাৰ কাৰো নাই এইবিলাক সঁচা কথা এটা গণতন্ত্ৰত আপুনি এতিয়া আজি তাৰিখত দেখিলে বিবিচিৰ যেটো দিল্লী আৰু মুম্বাই কাৰ্যালয় আয়কৰ বিভাগে তালাচী চলাই কেনেকুৱা অত্যাচাৰ কৰিবলৈ গৈ আছে কাৰণ নৰেন্দ্ৰ মোদী বিষয়ক লৈ পেলাই যিখন এখন বিতৰ্ক চলি আছিল তথ্য চিত্ৰক লৈ হেতু লৈ পেলাই তেওঁলোকৰ কথাটো আছে যে তোমালোকে আমি যিয়ে নকৰো আমি দেশ বিকু আমি আদানী আম্বানীক SBI LIC টকা পইচা দি দিও যি নকৰো আমাৰ খেয়ালকুচি মতে কৰিম গতিকে তোমালোকে আমাৰ বিষয়ত কোনো মাত মাতিব নোৱাৰিবা আজি বিবিচিত তেওঁলোকে আয়কৰ লগাই দিছে ED ইনকাম টেক্স CBI এই গোটেইবিলাক আজি তাৰিখত বিজেপি চৰকাৰ খনে সবকা সাথ সবকা বিকাশৰ নামত সকলোকে ভয় ভিতিৰে এই কথাবিলাক কৰিছে গতিকে ৰাইজ আপোনালোকক এটা কথা কৈছো মানুহে পাহৰি যায় কথাবিলাক এই কথাবিলাক আপোনালোকে পাহৰি নাযাব এইখন চৰকাৰ যদি পুনৰ যদি মোদী চৰকাৰ যদি আপোনাৰ কেন্দ্ৰত আহে মই আপোনালোকে আজি লিখি ৰাখক যে আজি যেনেকৈ বাল্য বিবাহ লৈ পেলাই হাজাৰ হাজাৰ ফেমিলিক যেটো হাৰাশাস্তি কৰিলে যিখিনি মানসিক কষ্ট পালে যিবিলাক ঘটনা হৈ গৈছে কোনোবা আত্মহত্যা কৰিছে এটোটো ঘূৰাই নাপায় মানুহে গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব যাতে পাহৰি নাযায় আমি সময় খোৰাই দি থাকিম যে এই চৰকাৰখনে কেনেকুৱা হঠকাৰী সিদ্ধান্ত লৈছে আজি তাৰিখত চাকৰি বাকৰি নামত দৰমহা দিব পৰা নাই আজি তাৰিখত নতুন যুৱক যুৱতীৰ নামত কোনো সংস্থাপন নাই আপোনালোকে দেখিলে আজি 2-4 দিনৰ আগত এটা ইন্টাৰভিউ পাতিলে তাতো তেওঁলোকে ইমান মোবাইল লৈ যাবলৈ হাক দিয়ে সিকিউৰিটি যে কিমান ফুপুলা মোবাইল লৈ নাযাওঁতে যে তাত যে আপোনালোকৰ যে ইন্টাৰভিউ যে কোৱেশ্চন পেপাৰ লিক হল এটা ইন্টাৰভিউ পাতিব নোৱাৰে এখন চৰকাৰে সময় সকলো ব্যৰ্থতা থাকিবৰ কাৰণে এইবিলাক পুলিচ প্ৰশাসন লগাই কবাত কেতিয়াবা ড্ৰাগছ মুক্ত কৰিম বুলি কৈছে বাৰেপতি কৈ থাকিব লাগিব নহলে পাব্লিক মেমৰিজ আৰ শৰ্ট বুলি এটা মানে কথা আছে যে মানুহে পাহৰি যায় গতিকে ৰাস্তা ঘাট যিবিলাক বনাইছে এইবিলাক চৰকাৰৰ কমন মিনিমাম প্ৰগ্ৰাম যদি এই কামবিলাকে নকৰে তেতিয়াহলে চৰকাৰে কাম কি কৰিব আজি তাৰিখত সবতছে ডাঙৰ ঘটনাটো আপোনালোকে জানি থওক যিবিলাক আঁচনি দিছে আমাক যদি কবাত 1200 টকা আঁচনি দিছে মই কথাটো 1 মিনিটত শেষ কৰিম 1200 টকা আঁচনি দিছে কিন্তু আঁচনিৰ বিপৰীতে আমি কি কৰিছো আজি এটা পৰিয়ালত আমি মিনিমাম একেবাৰে ক্ষুদ্ৰতম নিম্ন ইনকামৰ পৰিয়াল এটাটো 5000 টকাৰ বজাৰ লাগে 5000 টকাৰ বজাৰ কৰিবলৈ যাওঁতে আমি কিমান টকাৰ GST দি পেলাই বজাৰ কৰো তাৰ পিছত আমি সন্তুষ্টি লৈছো যে 1200 টকা দি পেলাই আমাক অৰুণোদয় আঁচনি দিছে অৰুণোদয় আঁচনিও কিন্তু সকলোৱে পোৱা নাই এটা এৰিয়াত দুঘৰ মানুহক দি হেতুকে টুপ দি ৰাখিছে যে আমুকৰ বিনায় পাইছে তহঁতেও পাবি ৰহ কিন্তু বিনায় পোৱাৰ পিছত আৰু কোনেও পোৱা নাই এই কথাবিলাক মনত ৰাখিব এই চৰকাৰখনে সৰ্বকালৰ ব্যৰ্থ চৰকাৰ অকল এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মুখ্যমন্ত্ৰী হোৱাৰ আগত যে ফুটবলটো মাৰি যে এটা প্ৰেক্টিছ কৰিছিল আমাক এটা ফুটবলত তেওঁ নিজে পৰিৱৰ্তন কৰিছে ৰাইজ আজি তাৰিখত ফুটবল তেওঁ প্লেয়াৰ
গতিকে ৰাইজ ফুটবল যাতে আপোনালোক নহয় এই কথাবিলাক মনত ৰাখিব। বাল্য বিবাহক লৈ পেলাই তেওঁলোকে যিখন মানে চমক দেখুৱাবলৈ গৈছিলে ফেইল হ'ল, মুখ ঠেকেচা খালে কোৰ্টত। কিন্তু এতিয়াও এটা কথা কৈছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে। প্ৰত্যেকজন অভিভাৱক, প্ৰত্যেকজন শিক্ষকে স্কুলত অন্তত বাল্য বিবাহক লৈ পেলাই শিক্ষাদান কৰিব লাগে যে কম বয়সত বিয়া হ'ব নালাগে। অভিভাৱকসকলে ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব লাগে যে বাল্য বিবাহ হ'ব নালাগে। কিন্তু বাল্য বিবাহৰ নামত যিবিলাক চমক দেখুৱাবলৈ গ'ল এইটো বন্ধ হ'ব লাগে। আৰু চৰকাৰখনে যে মুখ ঠেকেচা খালে ৰাইজে মনত থকাটো ভাল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেলেগে কিজানি ক'ৰবাত মানে অলপ পপুলাৰিটি পায়, সেইটো ধ্বংস কৰিবলৈ মানুহক তেওঁ ফুটবল হিচাপে ব্যৱহাৰ কৰিছে। ৰাইজ ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আপোনালোকক আহ্বান জনাইছো। আপোনালোকে অল দ্য টাইম যাতে আপোনালোকে এলাৰ্ট হৈ থাকে যে এইখন চৰকাৰে যেতিয়াই বুলডোজাৰ চলাব, যেতিয়াই ৰাইজক মানে থানালৈ টানা আজোৰা কৰিব, জানিব যে এইখন চৰকাৰে মস্ত ডাঙৰ এটা ব্যৰ্থতা থাকিবৰ কাৰণে তেওঁলোকে কৰা এইবিলাক প্ৰেক্টিচ। গতিকে সেইকাৰণে আপোনালোকক শেষৰ বাৰত ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আহ্বান জনাই মই ফেচবুক লাইভৰ পৰা বিদায় লৈছো। ধন্যবাদ। দিনটো সকলোৰে ভালে যাওক তাৰে কামনা কৰিলো।